এই কথাবিলাক আমি গ্ৰহণ কৰি মানুহক মুখ্য শিক্ষকমানৰ ওচৰত যাব লাগিব। যাওঁতে আমি কি ক'ব লাগিব? প্ৰথম আমি ক'ব নোৱাৰিব যে ভাই আমি কংগ্ৰেছৰ কাৰণে আছোঁ, যেনেকৈ গ্ৰাম্য নহওক কংগ্ৰেছৰ ভাল আমি প্ৰথমতে ক'ব নোৱাৰিব। দৃষ্টিভংগী আপোনালোকে নিশ্চয় জানে, গতিকে সেই আদৰ্শৰে আমি গতিকে নিশ্চয় আমি সফল হ'ম। যেনেকৈ 2001 চনত আমাক মন্ত্ৰী ডাঙৰীয়া নেতৃত্ব দিছিল, 2022 চনত আমাৰ বুজি চোৱাৰ কাৰণে আৰু আমি সেই সকলো ব্যক্তিসকলক বুজাই দিয়াৰ কাৰণে আমি পক্ষপাত আমি আগ্ৰহী হ'ব লাগিব। তেওঁলোকক এই আমি সকলোকে ডাঙৰ কৰি কি হিচাপে আমি এজন নিষ্ঠাবান সমাজসেৱক। আমি কোনোবা ডাঙৰ ডাঙৰ বিদ্যালয়ৰ নিজৰ কাম বৃদ্ধি কৰাৰ কাৰণে ৰাজনৈতিক মঞ্চৰ এখন নিজৰ পৰ্যায়ত আনি পেলাই তেওঁ ক্ষমতা দখল কৰি নিজৰ সাম্ৰাজ্য গঠন কৰিছে, তেনেধৰণৰ মনোবৃত্তি আমাৰ এই এলেকাত আমাৰ নাই। কিন্তু যদি আমাৰ মণ্ডলৰ পৰা হওক লোকৰ পৰা হওক তেওঁলোকে অবজাৰ্ভাৰ কৰি থাকিব, কোনে কি কৰি আছে অলপমান লক্ষ্য কৰা, লক্ষ্য কৰি থাকিব। গতিকে মানুহ সমান নকৰে, কিন্তু তাৰে ভিতৰত ধৰক যিখিনি মানুহ তেওঁলোকক দিছে অলপ নাযাওক আঠনা মই শাস্তি পাইছো এনে কৰি মানুহক তাৰমানে দলত ভৰ্তি কৰে যে তাক পোৱা নাযায়। আমাৰ খাব পাৰে নহ'ব। গতিকে মোৰ সভাত আজি সভাত উপস্থিত আমাৰ গোৱালপাৰা জিলা সন্মানীয় সভাপতি